Hi dear student, welcome to back. So আজি আমি উদাহৰণ কিমান নম্বৰ কৰিম 6 নম্বৰ 6 নম্বৰ দিয়া আছে 300 অন সংখ্যাটো 5 11 7 23 5 11 17 23 ডটৰ এই সংখ্যাৰ তালিকাখনৰ এটা পদ হ'বনে পৰীক্ষা কৰা। সো এই ক্ষেত্ৰত আমাৰ এইটো এটা কিমান নম্বৰ পদ 301 নম্বৰ পদটো আমাৰ যিটো সংখ্যা তালিকা দিয়া আছে এইটো আমাৰ কি হয় হ'ব নাই given that দিয়া আছে সংখ্যাৰ তালিকা 5 11 17 22 ডট ডট আৰু আমাৰ কিমান হ'ব ডট ডট যায় কিনে আমাৰ এটা সংখ্যা দিয়া আছে কিমান 301 টো আমাৰ কি হ'ব নে নহয় এটা আমাৰ কি কৰিব লাগে পৰীক্ষা কৰিব লাগে। সো এই ক্ষেত্ৰত আমি কি কৰিম যে কি হল চোৱা আমি প্ৰথমে এইটো আগতে আমি কি কৰিব লাগে যে এই যেটো আমাৰ সংখ্যা তালিকা দিয়া আছে সেই সংখ্যা তালিকাটো সমান্তৰাল প্ৰকৃতিত আছে নে নাই সেইটো আমি আগতে কি কৰি লওঁ চেক কৰি লওঁ। নহলে কি হ'ব যেটো আমাৰ d ইকুৱেল টু কিমান আছিল a2 minus a1 ইকুৱেল টু a2 মানে 11 minus 5 ইকুৱেল টু কিমান হ'ব 6 অনুমান কিমান লিখিব আৰু a3 minus a2 equal to किमान है 17 minus 11 equal to 6 वा a4 minus a3 equal to 23 minus 17 equal to 6 so যেন হক যে আমাৰ কি আছিল যে d যেটো সাধাৰণ অন্তৰ বুলি কোৱা হয় এই d ৰ মানটো উলিয়াৰ ক্ষেত্ৰত আমাৰ কি আছিল যে পৰৱৰ্তী পদৰ পৰা পিছৰ পদৰ পৰা আগৰ পদটো সদায় কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। তেনেহলে 11 ৰ পৰা 5 মাইনাস 11 ৰ পৰা কি 11 ৰ পৰা 5 মাইনাস তাৰ পিছত হ'ব 17 ৰ পৰা 1 মাইনাস 11 মাইনাস তাৰ পিছত 23 ৰ পৰা কি 17 মাইনাস 23 ৰ পৰা 17 মাইনাস। সো এই ক্ষেত্ৰত কি হৈছে হেতুৱে কৈছে যে পিছৰ পদৰ পৰা আগৰ পদ মানে a2 ৰ পৰা a1 a3 হলে a2 a4 ৰ পৰা কিবা দিব লাগিব a3 বিয়োগ কৰিব লাগিব। এই প্ৰতিবাৰতে দেখা গ'ল যে কি প্ৰতিবাৰতে আমাৰ কি হৈছে তোমাৰ কি যেটো d মান বা এইবিলাকৰ ব্যৱধান এটো কি হৈছে সমান ওলাইছে। আমি এনেকৈ লিখিব পাৰো অৰ্থাৎ প্ৰতিবাৰতে কি হৈছে a k on k plus 1 minus a k এর মান সমান গতিকে কি হ'ব আমাৰ যেটো সংখ্যাৰ তালিকা দিয়া আছে এই প্ৰদত্ত সংখ্যাৰ তালিকাটো সমান্তৰাল প্ৰকৃতিত আছে। গতিকে প্ৰদত্ত সংখ্যাৰ তালিকাটো সমান্তৰাল প্ৰকৃতিত আছে। সমান্তৰাল প্ৰকৃতিত আছে যদি আমাৰ কি হয় যে আমাৰ যেটো মান ওলাইছে প্ৰতিবাৰতে সমান ওলাইছে সেই কাৰণে এই যেটো সংখ্যাৰ তালিকা সেই সংখ্যাৰ তালিকাটো কি আছে সমান্তৰাল প্ৰকৃতিত আছে। যদি সমান্তৰাল প্ৰকৃতিত থাকে তেনেহলে d ৰ মানটো ওলাই গ'ল 6 আৰু প্ৰথম পদটো আমি লিখিম হয় নাই তেনেহলে এইখিনি তোমালোকে তুলি লোৱা। নাও এতিয়া প্ৰথম পদ মানে a ইকুৱেল টু কিমান হ'ব প্ৰথম পদ কিমান আছে 5 আৰু d ইকুৱেল টু কিমান হ'ব d মান কিমান লৈছে 6 d মান সাধাৰণত d মান কিমান লৈছে 6 লেট ধৰা হল আমাৰ কিমান নম্বৰ পদ যেটো কিমান আছিল 300 টন ধৰা হল 300 অন সংখ্যাটো 300 অন সংখ্যাটো সমান্তৰাল প্ৰকৃতিৰ
সমান্তর প্রগতির nতম পদ কি আছে ধৰা হল 301 সংখ্যাটো সমান্তর প্রগতির কি nতম পদ কিমানতম পদ nতম পদ যদি nতম পদ হয় তেনেহলে আমি যেটো nতম পদৰ ফৰ্মুলা আছিল সেই ফৰ্মুলা মতে আমি অংকটো বহাই দিম হয় না তেনেহলে চোৱা আমাৰ কিমান আছে প্ৰথম পদ দিয়া আছে এইবিলাক দিয়া আছে we know that আমি জানো যে हम की जानो जे a n equal to a plus n minus 1 whole of d বা আমার nতম পদটো কিমান আছে কিমান ধৰিছো 300 on কিমান 300 on equal to প্রথম পদ মানে a এর মান কিমান 5 plus n এর মান আছে না 9 তাহলে n minus 1 whole of d d এর মান কিমান আছে 6 into 6 বা আমি কি লিখব পারো 300 on equal to 5 plus n n এর লগত 6 পূৰণ কৰি কিমান হ'ব 6 n n এর লগত 1 মাইনাস কৰি কিমান হ'ব -1 n 6 এর লগত পূৰণ হ'লে কিমান হ'ব -1 6 এর লগত পূৰণ কৰি কিমান হ'ব -6 হয় নাই বা 300 on equal to এটা যদি আমি এটো আৰু এটো কিমান আছে 5 টো প্লাস আছে আৰু এফালে -6 আছে তাহলে -6 ৰ পৰা 5 গলে কিমান থাকিব -1 মানে 6n -1 এটো হিকে এটো লগত হয় নাই সো এই হিকেটো যদি -6 ৰ পৰা যদি 5 বিয়োগ কৰা হয় তেনে কিমান থাকিব -1 ঠিক আছে তাহলে এই -1 টো ইফালে আহি কি হ'ব +300 অনৰ লগত এটো মাইনাস আছে ইফালে কি হ'ব প্লাস ইকুয়াল কিমান থাকিল 6n বা এটো কিমান হ'ব 300 on plus 1 300 কিমান কোশ্চেন 302 হয় নাই 302 6 to ইয়াৰ লগত কি আছে পূৰণ হৈ আছে ইফালে কি হ'ব হৰণ হৈ যাব ইকুয়াল কিমান থাকিব n তো নহলে এটা আমি কি কৰিম এতিয়া হৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম হয় নাই এটা আমি কি কৰিব পাৰিম হৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম সো হৰণ কেনেকৈ কৰিব পাৰো 6 আমি 6 ৰ যদি আমি কি 3 ৰে ডিভাইড কৰো 2 ৰে ডিভাইড কৰো কিমান হ'ব 6 ক 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 3 2 ৰে হৰণ কৰিলে কিমান হয় 3 যদি আমি 2 ৰে হৰণ কৰো তেনেহলে কিমান হ'ব 1 হয় নাই কিমান হ'ব 1 ইফালে লিখছো দে 1 তেনেহলে কিমান থাকিল 10 10 of 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 5 আৰু তাৰ পিছত 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 1 তেনেহলে কি হ'ব n equal to 1 5 on by 3 so 3 ৰে যদি 15 ক ডিভাইড কৰিব পাৰো কিন্তু 1 ক ডিভাইড কৰিব পাৰিব নে নোৱাৰো তাৰ মানে এইটো আমাৰ কি এই ক্ষেত্ৰত দেখা গ'ল যে এইটো আমাৰ কি n ৰ মান ওলাইছে যেটো অখণ্ড সংখ্যা কি সংখ্যা অখণ্ড সো যেহেতু আমাৰ কি আছে যেটো আমাৰ সমান্তর প্রগতিত আছে এই গোটেইখিনি সংখ্যাবোৰ অখণ্ড সংখ্যাত নাই দেহবিলাক কি আছে স্বাভাৱিক সংখ্যাতে আছে কিন্তু দেখা গ'ল যে এটো আমাৰ কি হৈছে সৰি গোটেইখিনি আমাৰ কি আছিল অখণ্ড সংখ্যাতে আছিল কিন্তু এটো আমাৰ কি হৈছে পৰিমেয় সংখ্যা হৈছে কি সংখ্যা হৈছে পৰিমেয় সংখ্যা মানে বৰ্ণাঙ্ক আকাৰত হৈছে এই কাৰণে এটো কি আমাৰ সমান্তর প্রগতিৰ এটা পথ হ'ব নোৱাৰে গতিকে nতম পদটো কি এটো কিমান আছিল তোমাৰ 301 হ'ব নোৱাৰে এটিকে 300 on পদটো প্রদত্ত তালিকার প্রদত্ত সংখ্যা তালিকার সংখ্যার তালিকাখনৰ এটা পদ নহয়
নেক্সট আমি আহিছোঁ নেক্সট আমাৰ এক্সাম্পল 7 নম্বৰ কিমান নম্বৰ 7 নম্বৰ n equal to মান 1/3 so n equal to মান 1/3 n equal to কি 1 এত হয় নাই কিন্তু আমাৰ n টো কি আছিল এটা কি হ'ব লাগিব অখণ্ড ধনাত্মক সংখ্যা হয় নাই আমাৰ যেটো সংখ্যা আছিল এই সংখ্যাবোৰ ধনাত্মক ফালে বাঢ়ি গৈ আছে কিন্তু যেহেতু n ৰ মান অখণ্ড ধনাত্মক সংখ্যা হ'ব লাগিব গতিকে চিহ্ন অন সংখ্যাটো প্ৰদত্ত সংখ্যা তালিকাৰ সংখ্যাৰ তালিকাখনৰ সংখ্যাৰ তালিকাখনৰ এটা পদ নহয় নেক্সট আমি আহিছোঁ নেক্সট আমাৰ কিমান নম্বৰ হ'ব 7 নম্বৰ হয় নাই এক্সাম্পল 7 example 7 দিয়া আছে স্যার কিমান দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যা 3 ৰে বিভাজ্য কিমানটা হ'ব মানে অংক দুটা এটা সংখ্যা হ'ব সেই সংখ্যাটো দুটা অংক হ'ব লাগিব যেনেকুৱা 12 পৰা আৰম্ভ কৰি কিমান নম্বৰ লৈকে দুটা অংক হয় 10 ৰ পৰা আৰম্ভ কৰি কিমান নম্বৰ লৈকে হয় 99 লৈকে হয় নাই তেনে পৰা ষ্টাৰ্ট কৰি দুটা অংক বিশিষ্ট সংখ্যা কিমান লৈকে হ'ব 99 লৈকে তো ইয়াৰ ভিতৰত আমাৰ 3 ৰে বিভাজ্য সংখ্যা কিমানটা আছে সেইখিনি উলিয়াব লাগে সো 3 ৰে বিভাজ্য দুটা অংকযুক্ত দুটা অংকযুক্ত সংখ্যা হল সমান প্রথমে 3 ৰে বিভাজ্য 3 ৰে কি বিভাজ্য দুটা অংকযুক্ত সংখ্যা কি কিমান হ'ব 12 হয় নাই বিভাজ্য 12 তাৰ পিছত কিমান হ'ব 12 ৰ পিছত 15 তাৰ পিছত 18 এনেকৈ ডট যাই থাকিব হয় নাই যাই আমাৰ কিমানলৈকে হ'ব ডট তোমালোকে নিশ্চয় জানা যে 3 ৰে বিভাজ্য কি ৰে বিভাজ্য 3 ৰে বিভাজ্য মানে কিমানকৈ বাঢ়ি যাব লাগিব 3 কৈ বাঢ়ি যাব লাগিব হয় নাই তেনেহ'লে কিমান হ'ব সেইকাৰণে 96 হয় নাই তেনেহ'লে চোৱা ইয়াত কি হ'ব প্ৰথম পদ কিমান হ'ব অন্তিম পদ কিমান হ'ব এইবিলাক বাঢ়ি দিব লাগিব হয় নাই আমাৰ কি হয় ইয়াত প্ৰথম পদ যেটো a আছিল প্ৰথম পদ কিমান আছে 12 a equal to 12 b মানে আছিল কি সাধাৰণ অন্তৰ মানে কি 3 ৰে বিভাজ্য হৈছে তাৰ মানে 3 কৈ বাঢ়ি গৈছে কিমান কৈ বাঢ়ি গৈছে
3 কয় তাৰমানে আমাৰ সাধাৰণ মানটো কিমান হ'ব 3 হ'ব হয় নাই যেহেতু কি হৈছে 3 ৰে বিভাজ্য গতিকে আমাৰ সাধাৰণ মানটো কিমান হ'ব 3 হ'ব আৰু একেবাৰে যেটো আমাৰ অন্তিম পদ যেটো লাষ্টৰ পদ হেতু কিমান হৈছে 99 তাৰমানে আমি an ইকুৱেল টু কিমান লিখিব পাৰো 99 an ইকুৱেল টু কিমান 99 তাৰমানে লাষ্টৰ পদ একেবাৰে একদম অন্তিম পদ মানে এন্থম পদ ক্লিয়াৰ সো যে নহওক তেনেহলে আমি যেটো আমাৰ এন্থম পদৰ যেটো ফৰ্মুলা আছিল সেই ফৰ্মুলা মতে আমি লিখিব পাৰো we know that আমি জানো যে কি জানো হয় নাই we know that আমি জানো যে an equal to a plus n minus 1 whole of b a n ৰ মান কিমান আছে a n ৰ মান 99 কিমান আছে 99 equal to আমাৰ a প্ৰথম পদ কিমান আছে 12 plus n আছে নে নাই আৰু আমাৰ কিমান আছে -1 আৰু d ৰ মান কিমান আছে 3 -1 whole of d মান কিমান আছে 3 তো এতিয়া আমি সমাধানখিনি কৰি লওঁ এটো কি আছে প্লাস আছে বেলা কি হ'ব মাইনাস হয় নাই এটো প্লাস আছে বেলা কিমান হ'ব -99 -12 equal to n minus 1 whole of 3 বা 99 পৰা যদি বাদ দিয়া হয় কিমান হয় সো 99 minus 12 কিমান হ'ব 9 পৰা 2 গলে 7 9 পৰা 1 গলে 8 7 এটা 8 7 এই 3 টো ইফালে কি আছে পূৰণ হৈ আছে ইফালে হল আগলৈ কি হৈ যাব মাইনাস হৈ যাব সরি হৰণ হৈ যাব এটো কি আছে n - 1 লগত 3 কি আছে পূৰণ আছে ইফালে হল আগলৈ কি হৈ যাব হৰণ হৈ যাব নহলে ইকুৱেল টু কিমান থাকিব n - 1 হয় নাই n - 1 সো এটা n - 1 1 to minus ইফালে লিখিব প্লাস ইয়াৰ আগত আমি এই হৰণখিনি কৰি লওঁ 3 যদি হৰণ কৰা কিমান হয় সচোন 8 7 3 হৰণ কৰি কিমান হ'ব 3 into 2 হলে কিমান হয় 6 কিমান থাকিল 2 ইফালে 3 into 9 কিমান হ'ব 3 into 9 মানে হয় তাৰমানে আমাৰ হৰণ কৰি কিমান হ'ব 29 3 divided কি 87 divided 3 কৰিলে কিমান হ'ব 29 ইকুৱেল কিমান লিখিব আৰু 29 এই অল ইফালে কি হৈছে মাইনাস হৈ আছে ইফালে হল লগে লগে এই 1 টো ইফালে মাইনাস হৈ আছে ইফালে হল লগে লগে কি হ'ব প্লাস হ'ব ইকুৱেল টু কিমান থাকিব n সো n হলে আমাৰ কি হয় এটো লগত প্লাস কৰা কিমান হ'ব 30 তাৰমানে n ইকুৱেল টু কিমান হ'ব 30 তিনেৰে বিভাজ্য দুটা অংকযুক্ত সংখ্যা 30টা আছে এটা আছে 30টা আছে সো আমাৰ কি যে বাহিৰ কৰিব দিছিল যে কি দুটা অংক বিশিষ্ট তিনেৰে বিভাজ্য দুটা অংক বিশিষ্ট অংক কেইটা আছে সেইকেইটা হল কি তিনেৰে বিভাজ্য দুটা অংক বিশিষ্ট দুটা অংকযুক্ত সংখ্যা 30টা আছে কেইটা আছে 30টা আছে তোমালোকে তুলি লোৱা